Hello everyone, so আজি আমি ওলালো ফুৰিবলৈ যাবলৈ আজি ক'ত মই আপোনালোকক সবকে দেখাই আছো যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু এয়া মই ৰেডি হৈ গলো সো গাড়ী আহিব বাকি আছে গাড়ীত উঠিম আৰু যাম লেটস গো এয়া আমি জানো ওলাই আহিলে আমি সব ৰেডি আৰু এয়া আহি গলো গাড়ীত আৰু আহি আছো ইমান ধুনীয়া ভিউ দেখিছেন এইফালে চাওক ইয়াত গাড়ীত গৈ পেলাই ভিউবিলাক চাই মজা লাগে দেই আৰু আজি আমি ক'ত গৈছোঁ ক'ত সোমাইছোঁ দেখি আছোঁ পেলাই মাম্মী আৰু আমি যেন মই বহি ল'লোঁ আৰু এইফালে আৰু পাই গ'লোহি শিৱসাগৰত এয়া শিৱসাগৰত পোৱাৰ পাছতে আহি পাই গ'লোহি মই বাইহঁতৰ ঘৰ চ' ইয়াত নামিলোহি আৰু বাইহঁতৰ ঘৰত গৰম বুলি ৰৈ থকা নাই আৰু এই গৰমৰ মাজতে ইয়াত পাই গ'লোহি বাইহঁতৰ ঘৰ বহিলোহি ইয়াত ক'ল্ড ড্ৰিংকছ দিলে ক'ল্ড ড্ৰিংকছ খালোঁ অকণমান ৰেষ্ট লওঁ বুলি আহিলোঁ ড্ৰেছবিলাক চেঞ্জ কৰি ল'লোঁ চেঞ্জ কৰাৰ পিছতে চাহ দিলে চ' এইফালে আমি চাহ খাবলৈ বহিলোঁ ফাইনেলি আৰু এজনী বাই আহি গ'ল এই বাই আৰু আমি এজনীয়ে কাটি কৰি লাগি আছে কাম বনত মোমায়েক ভাগিনীয়েক মামীয়েক আৰু লগত মই এইফালে চবেই কথা পতাত ব্যস্ত বহি আছে এইফালে আকৌ ইয়াত টেঙা তৰকাৰী বনাইছে গৰমত যিহেতু টেঙা তৰকাৰী খাই মজা লাগে ফাৰ্ষ্টে ভাতটো এয়া দি দিলে তাৰ পাছতে আমিও ভাত খাবলৈ বহি ল'লোঁ আৰু এইফালে আকৌ ভাত চাত খাই অলপমান বহিলোঁ দেই কথা বতৰা পাতি আৰু শেষৰ সময়ত গধূলি টাইমত আহিবলৈ কাৰণে ওলাই আহিলোঁ আৰু এয়া ওলাই তাৰ পৰা আহিয়ে ভাবিলোঁ কি আহিছোঁ যদিও প্ৰাকতে অলপমান সোমাই পেলাই ফুৰি যাওঁ বুলি সেইফালে বৰপুখুৰী পাৰ ইটো শিৱদৌলটো দেখিছেনে বাৰু আৰু এয়া সোমালোহি আনন্দৰাম বৰুৱা পাৰ্কত চ' এইখন আপোনালোকে ভিজিট কৰিব পাৰে যোনবিলাকে ভিজিট কৰা নাই যিসকলে ভিজিট কৰা নাই চ' ইয়াত চিলড্ৰেনসকলৰ কাৰণে বহুতো ধৰণৰ খেলাৰ ব্যৱস্থা আছে চ' আপোনালোকে ইয়াত ঝুলনাই হওক বা এনেকুৱা জিম টাইপৰ বস্তু এইফালে ডাইনেচাৰ এটা আছে দেখিছেনে ইয়াত ফটো চটো মাৰিব পাৰে চ' ইয়াত বহুত ধুনীয়া প্লেচ আৰু প্লেচখন একদম ঠাণ্ডা টাইপৰ প্লেচ হয় আৰু আপোনালোকে যদি কোনোবাই ভিজিট কৰা নাই ভিজিট কৰিব শিৱসাগৰৰ যাদুঘৰটো কিনাৰতে আছে আৰু ইয়াতে খেলন টাইপত এখন ট্ৰেইনো আছে ইমানেই ধুনীয়া ট্ৰেইনখনত উঠিবলৈও ভাল আৰু মই আকৌ ঝুলনাত ঝুলি ল'লোঁ দেই সৰু ছোৱালীবিলাকেও কিমান ভাল পাইছে ল'ৰা ছোৱালীবিলাকে আৰু ময়ো আকৌ ভাবিলোঁ ট্ৰেইনত উঠিলোঁ এইবিলাকে ইয়াতে বাহিৰতে ৰৈ থাকিলে চ' এটি ভাবিছে কি কামনো কি আমাৰ গৈ বাচ্ছাবিলাকে খেলা ধূলা কৰিছে আৰু আব্বাজান আৰু বাহিৰতে ৰখি থাকিলে আৰু আমি ভাইটিয়ে মই ট্ৰেইনতে ভিজিট কৰিলোঁ আমি ট্ৰেইনত গৈছোঁ বহুত দূৰলৈ দেই আমাক যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব আৰু আপোনালোকেও ইয়ালৈ এবাৰ আহিব ট্ৰেইনখনত উঠি চাব মজা লাগে উঠি আৰু ইয়াত এণ্ট্ৰি ফিজ অনলি 10 ৰুপিজ এজনৰ প্ৰতি আৰু আপোনালোকে ইয়াত ভিজিট কৰিব সেইফালে দেখিছেনে ইমান ধুনীয়া গ্ৰাউণ্ড বহুত ধুনীয়া খেলনা বস্তু আছে চ' ইয়াত ভিজিট কৰাৰ পিছতে আমি ওলাই গুচি আহিলোঁ তাৰ পৰা বেছি দেৰি হৈ যাব যিহেতু ওলাই আহিয়ে অকণমান দেৰি ইয়াতে ঘূৰিলোঁ মেলিলোঁ চালোঁ এইফালে আনন্দৰাম বৰুৱা উদ্যান লিখা আছে ধুনীয়াকৈ আৰু ইয়ালৈ আহিব ভিজিট কৰিব নিশ্চয় এবাৰ আৰু আমি এতিয়া গাড়ীত উঠিবলৈ কাৰণে গৈ আছোঁ যিহেতু এইফালে আৰু ফটো চটো মাৰি ল'লোঁ এতিয়া আমি তাৰ পৰা ওলাই দিলোঁ ওলাই আহি পেলাই আমি যেন আইচক্ৰীম খাই আছে আবাজনে আকৌ আইচক্ৰীম আনি দিছে এয়া গৰমত একদম আইচক্ৰীমটো নেপালে যেন ভাল নালাগে দিয়ে মনটো চ' আইচক্ৰীম খাই আমি ধুনীয়াকৈ চবফালে চাই ভিউটো লৈ আমি আহি আছোঁ শিৱদৌলটো কিনাৰে আৰু আমাৰ শিৱসাগৰখন ইমানেই সুন্দৰ হৈ পৰি গৈছে আৰু এইফালে দেখিছেনে ইয়াত গল্ডেন কালাৰৰ নিচিনা ট্ৰেফিক পইণ্টত তাতে ঘড়ী এটাও ইমান ধুনীয়াকৈ সজালে চ' ইমান ধুনীয়া হৈ গৈছে আমাৰ দিনক দিনে শিৱসাগৰখন আমি শিৱসাগৰ হৈ আমি প্ৰাউড কৰিব পাৰিছোঁ কাৰণ ইমান ধুনীয়া হৈ গৈছে চ' আকৌ আমি এইফালে আহি আছোঁ আন এজনী জেঠাইহঁতৰ ঘৰলৈ আন এঘৰ আছে ইয়াত আমাৰ জেঠাইহঁতৰ ঘৰ আমি পাই গ'লোহি জেঠাইহঁতৰ ঘৰ ইয়াত নামিলোহি ইয়াত জেঠাই আমাক ধুনীয়াকৈ আদৰি লৈ গৈছে চ' আমি ইয়াত বহি ল'লোঁ
বহাৰ পিছতে জেঠাই ইমান ধুনীয়াকৈ ক'ল্ড ড্ৰিংকছ এখিনি বনাই দিলে খাই পেলাই বহুতেই ভাল লাগিলে চ' ইয়াত আকৌ চাহ দিলে ইমান ধুনীয়াকৈ চাহ দিছে দেখিছেনে চাহখন খাই ল'লোঁ খাই তাৰ পৰা ওলাই আহিলোঁ কাৰণ দেৰি হৈ যাবৰ কাৰণে ইয়াত আন এঘৰ আকৌ জেঠাই ঘৰত সোমালোঁ চ' ইয়াত বেছি দেৰি কৰা নহ'ল ইয়াতো ক'ল্ড ড্ৰিংকছ খাই ল'লোঁ খাই পেলাই ঘৰৰ বুলি ওলাই আহিলোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই গাই